নমস্কাৰ। আজি আপোনালোকৰ মাজলৈকে লৈ আহিছো এজন আৰ্টৰ শিক্ষক। আৰ্ট মানে আমাৰ এই যে আৰ্ট কৰে যে আৰ্টিষ্ট, তেখেতক লৈ আহিছো। নামটো তেখেতৰ দীপজ্যোতি বৰ্মন। তেখেতে বৰ্তমান এতিয়া ITI শিক্ষক হয়, পেইণ্টাৰ টিচাৰ হিচাপে নিযুক্ত হৈ আছে। গতিকে তেখেতৰ পৰা আমি আৰ্ট সম্বন্ধীয় কিছুমান কথা জানিব বিচাৰিম। আৰ্ট কেনেকৈ কৰে, চিম্পল কথা কেইটামান জানিবলৈ তেখেতৰ ওচৰলৈকে আহিছো। আচলতে আৰ্টটো কি বস্তু, আমি কিয় শিকিব লাগে, প্ৰথম কথা। সেকেন্ড কথা, আৰ্ট শিকিবলৈ আমাক কি কি আহিলা লাগে, যেনে পেঞ্চিল, কিবা কিবি ৰং, এনেকুৱা ধৰণৰ কি কি আহিলা লাগে, কোনবিলাকত মানে সংক্ষিপ্তকে আমি তেখেতৰ পৰা জানিব বিচাৰিম। আৰু আপোনালোকে সকলোৱে, বিশেষকে ল'ৰা ছোৱালী, সৰু সৰু শিশুসকলক কিয় সৰুৰ পৰা এই শিক্ষাটো দিয়া প্ৰয়োজন, এই সন্দৰ্ভত তেখেতে চমুকৈ ক'ব। ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশৰ কাৰণে আৰু ধৈৰ্যৰ কাৰণে, হেণ্ড ৰাইটিঙৰ কাৰণে আৰ্টটো শিকিব লাগে। আৰ্টটো শিকিলে নহ'ব, আৰ্টৰ সাধাৰণ বস্তুবিলাক যেনে আমাৰ যিবিলাক জেমেট্ৰিৰ বা জিঅ'মেট্ৰিকেল বস্তুবিলাক আছে, ত্ৰিভুজ, বৃত্ত, আয়ত, চতুৰ্ভুজ, এইবিলাক জানিব লাগিব। আৰু সাধাৰণতে পেঞ্চিল কি, পেঞ্চিলৰ ব্যৱহাৰ কি, ক'ত কেনেকুৱাকে পেঞ্চিলবিলাক ব্যৱহাৰ কৰিম, সেইটো লক্ষ্য ৰাখিব লাগিব। লগতে পোহৰ আৰু ছাৰ সঠিক মান নিৰূপণ কৰাৰ কাৰণে ছবিখনত বস্তু ক'ত কেনেকুৱা সঠিক মান নিৰূপণ কৰিব পৰা যায়, সেই ব্যৱস্থাটো চাব লাগিব। তাৰপিছত ছবিখন অংকন কৰি মানবিলাক নিৰূপণ কৰিব লাগিব। এইখিনিয়ে সাধাৰণ কথা। আমাৰ এজন শিশু এজনক আমি আগবঢ়াই দিছো আৰ্ট শিকিব লাগে বুলি, তেতিয়া আমি সেই শিশুজনক কি প্ৰথম আহিলা আমি কি দিম? প্ৰথম আহিলা বুলি ক'লে, প্ৰথম আহিলা বা সামগ্ৰী বুলি ক'লে আমি প্ৰথমতে ড্ৰয়িং বুক এটা আৰু যিকোনো কোম্পানীৰ ভাল পেঞ্চিল পেকেট এটা। পেঞ্চিল পেকেটত থাকিব 2B পৰাই বা HB পৰাই 10B লৈ থাকিব। তাত শ্বেডিং, যোনটো আমাৰ শ্বেডিং বুলি কোৱা হয়, শ্বেডিং কৰিব আৰু ড্ৰয়িং কৰিবৰ কাৰণে এই কোম্পানীবিলাক ভাল। যেনেকে মোৰ ওচৰত আছে আপোনাৰ এইটো গ্ৰেফাইটিৰ হাই কোৱালিটি ড্ৰয়িং পেঞ্চিল, এনেকুৱা পেঞ্চিলটো। তাৰপিছত আছে আমাৰ অপ্সৰা ভাল ধুনীয়া ড্ৰয়িং পেঞ্চিল হয়। তাৰপিছত যেতিয়া অনুক্ৰমে ল'ৰাজন বুজা জানা হ'ব বা হেৰি হ'ব, তেনেকুৱা সময়ত ইয়াৰ লগতে আৰু এটা দিব পাৰি, আউটলাইনৰ ধুনীয়া এটা পেঞ্চিল আছে, তাতো 2B পৰাই 10B লৈ আহে। যেতিয়া ল'ৰাজন বা ছাত্ৰজন ডাঙৰ হৈ আহিব, তেতিয়া ধুনীয়া পেঞ্চিল এডাল, যেনেকে চাৰ্কল পেঞ্চিল, যেনেকে ষ্টেডলাৰ পেঞ্চিল, এইবিলাকৰ পেঞ্চিল দামবিলাক এইডালৰ লগত নিমিলে, বা অপ্সৰা হাই কোৱালিটি আউটলাইনৰ লগত নিমিলে। এইবিলাকৰ দাম আজিৰ তাৰিখত মোটামুটি 100ৰ ওচৰা ওচৰি হয়। এইডাল যিডালক কয় আমি ষ্টেডলাৰ বুলি কওঁ। পেঞ্চিলৰো ভাগ আছে, আৰু সৰু সৰু কিছুমান আহিলাৰ লগত লাগিব পিছত। আমি সৰুতে ইউজ কৰিছো HB পেঞ্চিল বুলি কয়, সেই পেঞ্চিলৰ ইয়াতে একো বিশেষ এটা কাম নহয় নহয় বেছিক কিবা এটা কৰিব পাৰে, কিন্তু যদি ভাল আৰ্টিষ্ট, ভাল আৰ্ট বুলি ক'লে ভাল পেঞ্চিল এডাল বা ভাল পেপাৰ এখনৰ দৰকাৰ। লগতে কিন্তু যোনটো আমাৰ গৃহকাৰ্য বা হোমৱৰ্ক বুলি কওঁ, ষ্টুডেণ্ট বা ছাত্ৰজনে হোমৱৰ্ক কৰিব লাগিব, ডেইলি 1 ঘণ্টা 2 ঘণ্টা প্ৰথমতে সময় দিব লাগিব। যেতিয়ালৈ ল'ৰাজনৰ মগজুত ছবি কি বস্তু, ছবিৰ কেনেকুৱা সহজত আঁকিব সেই কনচেপ্টটো মনত নাহে, অলপ হোমৱৰ্ক কৰিবই লাগিব। মানে ছবি এটা আঁকিবলৈ আমাৰ ডায়াগ্ৰামেটিক কনচেপ্ট এটা লাগিব, জিঅ'মেট্ৰিকেল ফৰ্ম জানিবই লাগিব। জিঅ'মেট্ৰিকেল ফৰ্মটো জানিব লাগিব প্ৰথম কথা। আচ্ছা, কাঠ পেঞ্চিলৰ কথাটো হ'ল। তাৰপিছত পেপাৰটো আমাৰ ধৰক খিলা কাগজো আছে, কিবা আছে, এনেকুৱা বিভিন্ন আমি সাধাৰণতে আমাৰ ওচৰৰ দোকানবিলাকত পাওঁ। আমি একদম সাধাৰণ পেপাৰ, আৰ্ট পেপাৰটোত আমি সেইটোতে প্ৰথম প্ৰেক্টিচ কৰিব লাগিব। তাৰপিছতে যেতিয়া ল'ৰাজন নিপুণ বা সুদক্ষ হ'ব, তেতিয়া বিভিন্ন কোম্পানীত ধুনীয়া ধুনীয়া পেপাৰ পায়। কি কি কোৱালিটিৰ আচলতে পেপাৰ মানে আৰ্টত ইউজ কৰিব পাৰে? এতিয়া নৰ্মেলি আমি আমাৰ ষ্টুডেণ্টবিলাকক আইভৰি, আৰ্টিষ্ট পেপাৰ, হেণ্ডমেড পেপাৰ এইবিলাকো শিকোঁ। আৰু অনুক্ৰমে যাই থাকিলে বেলেগ বেলেগ পেপাৰ ইহঁতে পাই যায়। আৰু সেনেকুৱা এটা ষ্টেপ বাই ষ্টেপ যদি কৈ দিয়ে, আমাৰ নতুনে আকৌ যিবিলাকে অলৰেডি আৰ্ট কৰি আছে জানে, তেওঁলোকে সেই হেৰিবিলাকৰ বিষয়ে জানিব। আৰু পেপাৰবিলাকৰ নতুন ল'ৰা ছোৱালীবিলাকে জেনেৰেল পেপাৰতে কৰি আৰু ধুনীয়া ধুনীয়া যিকেইখন বহীবিলাক পায়। এতিয়া ধৰক মোৰ ওচৰতে এইটো বহি আছে, এনেকুৱা বহীবিলাকত পেপাৰবিলাক ধুনীয়া, ৱাটাৰ কালাৰে হওক, পেঞ্চিল শ্বেডিঙে হওক। এতিয়া ইয়াতে এটা আছে, এই ছবিটো আমাৰ যি এইটো পেঞ্চিল কালাৰ আছে, এনেকুৱা পেঞ্চিল কালাৰতে কৰা হয়। এইটো বহীত ধুনীয়াকে পেঞ্চিল শ্বেডিং, ৱাটাৰ কালাৰ, অইল পেষ্টেল, বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। এইটা আছে আমাৰ অসমীয়া চহা জীৱনত বা অসমীয়া বজাৰবিলাকত এনেকুৱা মহিলা মানুহবিলাকে বহি পেলাই বজাৰ কৰিব পাৰে। এইটো ৱাটাৰ কালাৰ বুলি কোৱা হয়। ৱাটাৰ কালাৰ হয় ধুনীয়া এই পেপাৰটো, এইটো আৰ্টিষ্ট পেপাৰ হয়। এনেকুৱা এটা ৱাটাৰ কালাৰ কৰিব পাৰি, য'ত এইটো ভিলেজ লাইফ। ভিলেজ লাইফ মানে কি, অসমৰ জ্বলন্ত সমস্যা,
দেখি আহিছো বানপানী কি, বানপানী এটা কেনেকুৱা পৰিৱেশ হয়, এনেকুৱা পৰিৱেশ এটা ফুটাই তোলা হৈছে, এনেকুৱাকৈ কৰি থাকিব পাৰি। মই এটা কথা মাজতে সুধিলো, আপোনালোকে এইবিলাক আৰ্ট কৰিছে, এনেকুৱা ধৰণৰ ডাঠ কিবা এটা আছে, এনেকুৱা ধৰণৰ মোৰ পিছপিনে সেইখন থকা হৈছে কেনভাছ বৰ্ডৰ, এইখন একেবাৰে ডাঠ পেপাৰ, এইখন কেনভাছ বৰ্ড বুলি কয়, পেপাৰ নহয়। এইখন কেনভাছ বৰ্ড ন, ইয়াতে এনেকে আৰ্ট কৰিব পাৰি, এইটো মুচাও নাযায় ন? নাজানে, এইটো ধুব পাৰি, চাফ কৰিব পাৰি, একো নহয়। আচ্ছা, এটা এনেকুৱা ধৰণৰ কি পেপাৰ একদম এক্সপাৰ্ট ল'ৰা ছোৱালীও আগবাঢ়িব পাৰে? ধৰক কেইটামান নাম যদি কৈ দিয়ে, কেনভাছ বৰ্ডৰ নাম বুলি ক'ব লগা নাই। কেনভাছ বৰ্ডটো কাপোৰ হয়, কাপোৰটোহে, আৰু আজিকালি সহজৰ কাৰণে এনেকুৱা বৰ্ডো ওলাইছে য'ত ল'ৰা ছোৱালী লগত লৈ ঘূৰি থাকিব পাৰে। আৰু কাপোৰটো ল'লে ফ্ৰেম বনাব লাগে, তাৰপিছত তাত পিন আপ কৰিব লাগে, এইবিলাক কৰাৰ পিছত বহুত খৰচ হয়। এইটো ফল্ডিং হয়, ইয়াত চববিলাক কৰাই থাকে, ডাইৰেক্ট আহি ৰং, ড্ৰয়িং আৰু ৰং কৰি ছবিবিলাক ফুটাই দিব লাগে। আচ্ছা, ৰঙৰ কথা আহিলে এতিয়া আমি যিমান পাৰে সংক্ষিপ্ত কৰিবলৈ যাম, ভিডিঅ'টো লম্বা হ'লে বেছি দীঘলে নাচাব বা আমনি কৰিব। গতিকে ইয়াত যিটো আমি ৰং ইউজ কৰোঁ এইবিলাকত, এই কালাৰ যিবিলাক ইউজ কৰে, কালাৰৰ সংমিশ্ৰণটো কেনেকৈ কৰিব আৰু কালাৰ পেকেট কোনবিলাক ল'লে ল'ৰা ছোৱালীৰ কাৰণে বেছি সুবিধাজনক হ'ব, মানে যি টি কালাৰ পায় আজিকালি, ত' কোনবিলাক কালাৰ, কেনেধৰণৰ কি কোম্পানীৰ কালাৰ ল'লে ল'ৰা ছোৱালী আচলতে এট্ৰেক্টেবল হ'ব পিকচাৰবিলাক? কালাৰৰ কোম্পানীৰ লগত সিমান এটা কথা নাই, ল'ৰা বা ছাত্ৰজনৰ বা ছোৱালীজনৰ ড্ৰয়িং ষ্ট্ৰং হ'বই লাগিব। ড্ৰয়িং ষ্ট্ৰং হ'লে ছবি এখন সুন্দৰ হয়। যদি ড্ৰয়িংটো ষ্ট্ৰং নহয়, নিখুঁত নহয়, তেতিয়া ৰং কৰাৰ পিছতো ছবিখন সুন্দৰ হৈ নপৰে। আৰু মই আগতে কৈছো, পোহৰ আৰু ছাঁৰ মাধ্যমবিলাক ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগে। আমি ছবিখনত চাব লাগিব ক'ত পোহৰ পৰিছে, ক'ত ডাৰ্ক পৰিছে, ক'ত তাৰমানে গছৰ ইয়াত পোহৰ পৰিছে, কোন কোণৰ পৰা পোহৰ দিছে, কেনেকুৱা আহিছে, এই বস্তুবিলাক জানিব। ইয়াত শিলটো দিয়াৰ পিছত ক'ত কেনেকুৱাকৈ শ্বেডো হৈছে, এই বস্তুবিলাক জানিব লাগিব। এই বস্তুবিলাক জনাৰ পিছত যিকোনো কালাৰেৰে হওক বস্তুবিলাক ফুটাই দিব। আৰু মেইন কথা কি, ছবিখন আঁকোতে অন্যমনস্ক হ'ব লাগে আৰু ছবিতে ধ্যান দি থাকিব লাগিব। ধ্যানটো ইয়াত লাগিব, তেতিয়াই ছবিখন সুন্দৰ। যদি ধ্যানটো ইয়াত নাথাকে, মই যদি ইয়াত কাম কৰি মই বেলেগ এটা কথা ভাবি থাকোঁ, তেতিয়া ছবিখন সুন্দৰ নহয়। আৰু ৰঙৰ কথা নাই, এইটো এক্ৰেলিক কালাৰ। এক্ৰেলিক কালাৰ ষ্টুডেণ্টৰ আছে, আৰ্টিষ্টৰ আছে, আৰু বিভিন্ন দামী দামী কোম্পানী আছে। আমি সাধাৰণতে ষ্টুডেণ্ট বা কেমেলৰ কামবিলাকে আমি ৰংবিলাকে ব্যৱহাৰ কৰোঁ। ধৰক তেনেকুৱা ধৰণৰ কি ৰং, ধৰক আপোনাৰ হাতত এনেকুৱা এক্সাম্পল আছে নেকি দেখাবলৈ ৰঙৰ? হেৰি এক্ৰেলিক কালাৰ হিচাপত আছে, এনেকুৱা এক্ৰেলিক কালাৰৰ টিপবিলাক আহিব, এনেকুৱা এক্ৰেলিক কালাৰৰ টিপবিলাক আহিব। ইয়াৰ দাম আজিকালি নাই বুলিও আপোনাৰ 200-100 টকা আহি যাব। নহয়, এটা টিউবত। এইবিলাক লৈ পেলাই আকৌ পানী মিক্স কৰিব লাগে ন? এইটোত এক্ৰেলিক কালাৰ সদায় পানীৰে ইউজ কৰা হয়। এক্ৰেলিক জনাৰ আগত কি, অইল পেষ্টেল কি, পেঞ্চিল শ্বেডিং কি জানিবই লাগিব। পেঞ্চিল শ্বেডিং জানিব লাগে, তাৰপিছতে এনেকুৱা কামবিলাক কৰিব লাগে। এইবিলাক এনেকুৱা ৰংবিলাক, আৰু ৰঙৰ নামবিলাক জানিব লাগিব। ৰঙৰ কেনেকুৱা কি ৰং মিক্স কৰিলে কি হয়, কি ৰং মিক্স কৰিলে কি পাওঁ। যেতিয়া আমাৰ ল'ৰাজনে একদম বেছিক থাকে, বেছিক মানে আমাৰ প্ৰিপাৰেটৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ডিপ্ল'মা এনেকুৱা কৰ্চবিলাক থাকিলে তাত যেতিয়া আমাৰ থিয়ৰিখিনি দিয়া হয় বা একদম সৰু ল'ৰা ছোৱালীখিনিক দিয়া হয়, সিহঁতক শিকোৱা হয় মানে কি ৰং, কেনেকুৱা ৰং, নীলাৰ লগত কি ৰং মিক্স কৰিলে আমি সেউজীয়া পাব পাৰোঁ। সেনেকুৱা সৰু সৰু সাধাৰণ জ্ঞানবিলাক সিহঁতক দিয়া হয়। ৰঙৰ অৰ্থবিলাক দিয়া হয়, আমি ৰঙা ৰং মানে কি, এই বস্তুবিলাক জানিব লাগে। আৰু যিকোনো স্কুল এখনত ছাৰবিলাকে এইবিলাক দি দিয়ে। কালাৰ মিক্সিং এইটো বেছিক নলেজ, তুমি বেছিকত এইটো জানিবই লাগিব। পেঞ্চিল শ্বেডিংটো জানিবই লাগিব, লগতে শ্বেডিং জানিলে বাকী কামবিলাক আহিব। ই ৱাটাৰ কালাৰে হওক, ই অইল পেষ্টেলে হওক, ই চফ্ট ড্ৰাই পেষ্টেলে হওক, এক্ৰেলিকে হওক, আৰ্টিষ্টৰ যিকোনো অইল কালাৰ আছে, অইল কালাৰে হওক, গোটেইবিলাক জানিব। তাৰ কাৰণে কি কৰিব লাগিব, পেঞ্চিল শ্বেডিং নিখুঁতভাৱে শিকিব লাগিব। আৰু যদি ছবি আঁকাত ল'ৰা ছোৱালীৰ ভয় থাকে, আমাৰ সন্মুখত যিবিলাক বস্তু থাকে বা আমি দেখোঁ, সেইবিলাক এটা স্কেটছবুক বনাই সেইবিলাক সুন্দৰকৈ ডেইলি ক'ৰবাত 10টা মানকে প্ৰেক্টিচ কৰিলেও সি ছবিৰ প্ৰতি ভয় নহ'ব। যদি ছবিৰ প্ৰতি ভয় থাকে ল'ৰা এজনৰ বা ছাত্ৰ এজনৰ, তেতিয়া সি স্কেটছ কৰিব লাগিব। কিছুমান আমি আৰ্ট কলেজৰ ল'ৰাবিলাকক দেখোঁ ষ্টেচনত বহি ড্ৰয়িং কৰি থাকে। কি ড্ৰয়িং কৰি থাকে? কিছুমান মানুহে প্ৰশ্ন কৰে, ডেকা ল'ৰাবিলাকে এইবিলাক কি কৰি আছে, কাম কৰিব লাগে, কিবা কৰিব লাগে, সেই বস্তুবিলাক কৰিব লাগিব, স্কেটছ কৰিব লাগিব। আমি দেখিছোঁ, গুৱাহাটীত দেখিছোঁ, বৰপেটাত দেখিছোঁ, নলবাৰীত দেখিছোঁ, কোকৰাঝাৰত দেখিছোঁ, ল'ৰাবিলাকে ষ্টেচনত বহি ধুনীয়াকৈ পেঞ্চিলত ডাঙৰ ডাঙৰ প্লাইবোৰ্ডৰ ওপৰত পেপাৰ পাৰি লৈ পেলাই ধুনীয়াকৈ স্কেটচিং কৰে। স্কেটচিং কৰাৰ মূল উদ্দেশ্য হৈছে এইটোৱে, যাতে ছবিৰ প্ৰতি ভয় নহয় আৰু ছবি বুলি ক'লে লগে লগে সিহঁতে আঁকিব পাৰে, সেইটোৱে। এইখিনি হ'ল আমাৰ বেছিক নলেজ আৰু এটা আৰ্টৰ। এই হিচাপতে মই এটা কথা কৈছোঁ, যিহেতু আপুনি বৰ্তমান এতিয়া প্ৰিণ্টাৰ ইনষ্ট্ৰাক্টৰ হিচাপে ITI এখনত কৰ্মৰত আছে, তো এই প্ৰিণ্টাৰ ট্ৰেডটোৰ বিষয়ে অকণমান ক'ব নেকি? কাৰণ নতুন এটা কোৰ্চ হয়, এটা ট্ৰেড হয়, যিটো বহুতেই নলেজ নাই। আপোনাৰ মাধ্যমে যদি প্ৰিণ্টাৰ ট্ৰেডটোৰ অকণমান আইডিয়া যদি আমাৰ দৰ্শকে যদি পায়, হ'ব নেকি? প্ৰথমটো আৰ্টটো বা প্ৰিণ্টাৰটো একে হয়, এইটো নতুন ট্ৰেড হয় কাৰণে অলপ ল'ৰা ছোৱালীবিলাকৰ ভয় আছে। কি শিকাব না, ঘৰত ৰং কৰা শিকাব? ইয়াত ঘৰৰ ৰং কৰা বা কিবা বুলি কথা নাই। ইয়াত ডেণ্টিং পেইণ্টিং কি, এডভাৰটাইজমেণ্ট কি, লগো কি, নেমপ্লেট কি, সকলোবোৰ বস্তু শিকোৱা হয়। এক্ৰেলিকৰ ওপৰতো নজৰ, আজিকালি নতুনকৈ 3D ড্ৰয়িংনো নেকি, এই বস্তুবিলাকো শিকোৱা হয়। এইবিলাক আহি যায়। তাৰপিছত নতুন নতুন আৰু কোৰ্চ আছে, ফাৰ্ষ্ট ইয়াৰৰ 2 বছৰীয়া কোৰ্চ হয়,
তাত ফাৰ্ষ্ট ইয়াৰত কি শিকোৱা হয়, ছেকেণ্ড ইয়াৰত কি হয়, দুটা চেপ্টাৰত ভাগ কৰা আছে। আৰু এদিনতকৈ শেষ কৰিব নোৱাৰি কিছুমান কথা, সময় পালে কেতিয়াবা কম, তথাপিতো এই ট্ৰেডটোৰ বিষয়ে এদিনতকৈ শেষ কৰিব নোৱাৰি। ইয়াৰ জৰিয়তে আমি শুনি পাইছো প্ৰিণ্টাৰ ট্ৰেড গাড়ী কালাৰ কৰা, ঘৰ ৰং কৰা, এইবিলাক চব কৰিব পাৰি। হেভি কাম কিছুমানো কৰিব পাৰি। এতিয়া ডেণ্টিং পেইণ্টিঙৰ কাম বুলি ক'লে লগে লগে বহুত কাম কৰিব পাৰে। আৰু আজিৰ তাৰিখত এজন ল'ৰাই এই ট্ৰেডটো লোৱাৰ পিছত যদি সি ভালকে ক্লাছবিলাক বা হেৰিবিলাক কৰে, তেতিয়া সি ভয় কৰিব লগা একো নাই। যিকোনো এটা ৱৰ্কশ্বপ এটা খুলি ডেণ্টিং পেইণ্টিঙৰে হওক, আৰ্টৰে এটা গেলাৰী হওক, সি চলিব পাৰে। যিকোনো নহয় মই ঘৰবিলাকত ৰং কৰিম, সি ঘৰত ৰং কৰিব যাব পাৰে। আজিকালি চাকৰি ফিল্ডত কিবা আছে নে নাই? চাকৰি ফিল্ড আছে, প্ৰতিটো কোম্পানীতে আছে। যেনেকুৱাকে আমাৰ কলে ITI যোৱা এবছৰ দুবছৰ আগত এটা হেৰি ট্ৰেইনিং পাতিছিল বাহিৰৰ পৰা আহি পেলাই। আমাৰ ল'ৰা ষ্টুডেণ্টবিলাকো দিছে, পেইণ্টাৰৰ ল'ৰাও দিছে, ল'ৰাবিলাকে পাইছেতো। MRF কোম্পানী পৰ্যন্ত ল'ৰাই পোৱা বুলি শুনিছো। এতিয়া ল'ৰাবিলাক গৈছে না যোৱা নাই সেইটো নাজানো, কিন্তু MRF কোম্পানীৰ পৰা হেৰি সিহঁতে পাইছে। এছিয়ান পেইণ্টত আছে, বাৰ্জাৰত আছে, তাৰপিছত আমাৰ ইণ্ডিয়ান আৰ্মি হওক, ডিফেন্সৰ যিকোনোতে ল'ৰা লাগে আৰু ৰেলৱেটো পায়। গতিকে মই দৰ্শক বা আমাৰ কোনোবা যদি ITI এডমিশ্যন ল'ব বিচৰা কোনোবা আছে ষ্টুডেণ্ট, তেওঁলোকৰ ক্ষেত্ৰতে জানিছো প্ৰিণ্টাৰ ট্ৰেডটো বেয়া নহয়। তো এই ট্ৰেডটোৰ জৰিয়তে আপোনাৰ এটা ভাল এখন ফিল্ড এখন পৰি আছে, বিশাল ফিল্ড এখন। নিশ্চিতভাৱে আপোনালোকে আমাৰ টিচাৰজনৰ পৰা অকণমান হ'লেও আইডিয়া ল'লে। যদি ইয়াতকৈ আকৌ বেছি বহলকৈ লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আমি নেক্সট ভিডিঅ' এটা প্ৰিণ্টাৰ ট্ৰেড হওক বা আৰ্ট ৰিলেটেড যদি কিবা এটা বিশাল অলপ বেলেগ ধৰণে শিকিব লগা আছে, কমেণ্ট কৰি জনাব। আমি টিচাৰজনক ওচৰতে লগ পাই থাকোঁ। আমি দৰকাৰ হ'লে আকৌ নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক আকৌ জনাম, বিশাল বিস্তৃতভাৱে জনাম। এয়াই আছিল আজি। ধন্যবাদ।